দিনত ৰজাই দেখিবলৈ পালে এখন অৰণ্যত এখন সুন্দৰ ফুলনি আৰু সেই ফুলনিৰ মাজত আছিল এজনী সুন্দৰ ৰমণী এখন খোজ কৰি ৰজা আগবাঢ়ি যায় নাজনী খাই ৰজাই তুমি মোৰ কাষলে আহা না তুমি মোৰ কাষলে আহিবানে আমি বড় কৰিবানে তুমি মোৰ কাষলে মুখামে বাড়া ও তোমাকে দেখা পাই দুই হাত মেলি কইনাজনী অধৰি নকজা ধৰি বকু দুটা কইনা ধৰি বকু দুটা কইনা ওরে গেছে উপৰা পৰা কইনাজনী এই ৰজা সম্বৰণত কৈছিল শুনা ৰজা সম্বৰণ সূৰ্যদেৱৰ কন্যা মই নাম মোৰ জপতী পিতৃৰ সান্নিধ্য পালেই মই তোমাকে কৰিম স্বামী তেতিয়া কইনাই ৰজায়ো কইনাজনী চাই কৈছিল শুনা কইনা যেতিয়ালৈকে তোমাক মই ভাগ্যৰূপে নাপাওঁ তেতিয়ালৈকে মই এই ৰাজ্যতে থাকিম ঘৰলৈ কেতিয়াও উভতি নাযাওঁ এই বনতেই জীৱন কটাম ৰজা থাকিল ৰজা থাকিল কইনাজনী লগতে
কত পাতানি যায় আমরা ধরে থাকে অপরা হলেও আমার কত পাতানি অপরা হলেও আমার বিবাহৰ বাবে সকলো প্ৰজাসকলকে নিমন্ত্ৰণ